নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে অসম পুলিচৰ ABUB 2134টা পদৰ ফিজিকেল টেষ্ট দিলা বা যিসকলে দিবলৈ যাবা তোমালোকৰ কাৰণে ভিডিঅ'টো তোমালোকে ভিডিঅ' জানিব পাৰিবা তোমালোকৰ যিনেকি 2134টা পোষ্ট আছে এই পোষ্টসমূহৰ টোটেল তোমালোকৰ AB আৰু EB কিমান হ'ব টোটেল পোষ্ট কোনখন ডিস্ট্ৰিক্টত সকলোখিনি কৈ আছো সকলোখিনি জানিবলৈ ভিডিঅ' স্কিপ নকৰি হেকলৈকে চাই থাকিবা আৰু এতিয়ালৈকে যদি আসামিজ এসকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা কেতিয়া যিকোনো আপডেট তোমালোকে পাই থাকিবা বলা ভিডিঅ' আৰম্ভ কৰো প্ৰথমে বাক্সা ডিস্ট্ৰিক্টৰ কথা ক'বলৈ আইছো তোমালোকৰ টোটেল পোষ্ট আছে 52 বজলি ডিস্ট্ৰিক্টৰ আছে 14 পোষ্ট বৰপেটাত আছে 94 পোষ্ট বিশ্বনাথত আছে 45 পোষ্ট বয়াগত আছে 40 পোষ্ট কাছাৰত আছে 96 পোষ্ট চৰাইদেউত আছে 27 পোষ্ট চিৰাঙত আছে 27 পোষ্ট দৰঙত আছে 51 পোষ্ট ধেমাজিত আছে 37 পোষ্ট ধুবুৰীত আছে 77 পোষ্ট ডিব্ৰুগড়ত আছে 73 পোষ্ট ডিমা হাছাওত আছে 12 পোষ্ট গোৱালপাৰাত আছে 55 পোষ্ট গোলাঘাটত আছে 58 পোষ্ট হাইলাকান্দিত আছে 36 পোষ্ট হোজাইত আছে 51 পোষ্ট যোৰহাটত আছে 51 পোষ্ট কামৰূপত আছে 84 পোষ্ট কামৰূপ মেট্ৰত আছে 60 পোষ্ট কাৰ্বি আংলঙত আছে 37 পোষ্ট কৰিমগঞ্জত আছে 67 পোষ্ট কোকৰাঝাৰত আছে 46 পোষ্ট লখিমপুৰত আছে 50 পোষ্ট মাজুলীত আছে 9 পোষ্ট মৰিগাঁৱত আছে 52 পোষ্ট নলবাৰীত আছে 64 পোষ্ট নগাঁৱত আছে 105 পোষ্ট শিৱসাগৰত আছে 33 পোষ্ট শোণিতপুৰত আছে 54 পোষ্ট সাউথ চালামত আছে 31 পোষ্ট তিনচুকীয়াত আছে 73 পোষ্ট ওদালগুৰিত আছে 46 পোষ্ট ৱেষ্ট কাৰ্বি আংলঙত আছে 17 পোষ্ট তোমালোকে নিশ্চয় কোনখন ডিস্ট্ৰিক্টত কিমান AB আৰু EB টোটেল কিমান আছে সকলোখিনি জানিব পাৰিলা এই ভিডিঅ'টোত ইমানখিনি আছিল ধন্যবাদ নেক্সট লগ পাম